Hi friends, welcome to my YouTube channel Bimol's Free Time Blog. আপোনালোকে চাই আছে ইয়া মোৰ চেনেল Bimol's Free Time Blog. আপোনালোকে যদি মোৰ চেনেল চাই ভাল পায় তেনেহলে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শেয়াৰ কৰিব আৰু লগতে কমেন্টত ক'ব কেনেকা লাগিছে। আহক এতিয়া মই অলপ নিজৰ কিছু কথা কওঁ। আপোনালোকে চাই আছে ভিডিঅ'ত এয়া মই ককাজাৰৰ পৰা আহি আছো। বুকুত হেজাৰ সপোন আছে, সবৰে আছে, ঠিক তেনেধৰণে মোৰো আছে। আজি মই 10 years ইণ্টাৰভিউ দিছোঁ, তাৰ ওপৰত কিছু এক্সপেৰিয়েন্সৰ ওপৰত আপোনালোকক কিছু কথা ক'ম, যিবিলাকক নতুন যুৱক উঠি অহা সেইবিলাক একটা মেছেজ দিব ওলাইছোঁ। আমি বহুত ভুল কৰি আছোঁ আজি 10 years ধৰি। আজি লাষ্ট ইয়াৰ্ছ ইণ্টাৰভিউ লাষ্ট ষ্টেজত আমি আহি পালোঁ। যিবিলাক নিউ জেনেৰেশ্যন সেইসকলক এটা মই মেছেজ দিব খোজোঁ, আপোনালোকে বা ভাইটি বা ফ্ৰেণ্ডছ যিয়ে নহওক কিয় তোমালোকক বা আপোনালোকক কওঁ, কি কৰিব ইণ্টাৰভিউৰ কাৰণে আপোনালোকে নিজৰ কাম বা ঘৰৰ কাম এইবিলাক পেলাই নথ'ব। আপোনালোকে যিটো কাম কৰিব লাগে, যি কাম আছে বা ঘৰৰ কাম যি এভৰিথিং বা আপুনি ইনকাম কৰে কিন্তু আপোনালোকে চাকৰিটোই মোৰ লাইফ হ'ব, চাকৰি নহ'লে মই খাব নোৱাৰিম এনেকুৱা নহয়। চাকৰি নোহোৱা কৰি মানুহ বহুত খাই আছে, আৰু চাকৰিটো এটা লাগ, আপোনাৰ হ'ব পাৰে নহ'ব পাৰে। সেই বুলি আপুনি যে চাকৰিৰ কাৰণে লাগি থাকিব, মূৰ গৰম কৰিব এনেধৰণৰ নহয়। আপোনালোকে এটা কৰক, নিজৰ লক্ষ্য যিটো আছে সেইটো এটা জায়গাত ৰাখক, আৰু যিটো নিজৰ কাম আপোনালোকে কৰি যাওক। আৰু আপোনালোকৰ কপালত বা লাক যদি আছে আপোনালোকে নিশ্চয় সফল হ'ব। আৰু মোৰ অন্তৰৰ পৰা আপোনালোকক আশীৰ্বাদ দিলোঁ, নিউ জেনেৰেশ্যনক। ডেফিনেটলি আপোনালোকে চেষ্টা কৰক চাকৰিৰ কাৰণে আৰু নিজৰ কামটো কৰি যাওক, নিশ্চয় সফল হ'ব। আৰু মই বহু কষ্টৰে আজি চলি, আপোনালোকে দেখি আছে মই ভিডিঅ'টো হাঁহি আছোঁ। এইটো দুখৰ হাঁহি না সুখৰ হাঁহি আপোনালোকে জানে। যিবিলাক ইণ্টাৰভিউ দি আছে, যিবিলাকে আজি লাষ্ট ষ্টেজত আহি পাইছে, আহি ইণ্টাৰভিউ ভালকৈ গম পায়। মনত বহুত দুখ থাকিলেও আমি দুখবিলাক ৰাইজৰ আগত দেখাই কিনে ফুৰিলে নহ'ব। আমি সদায় হাঁহি ফূৰ্তিৰে আমি জীৱনটো পাৰ কৰাব লাগিব। আৰু ইয়াৰ কাৰণে মই অলপ মনোৰঞ্জনৰ কাৰণে নিজকে অলপ ভাল এটা দেখিব লাগিব।